প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু আজি আমি দুটামান ডিটাৰমিনাৰ বিষয়ে আলোচনা কৰিম আৰু এইকেইটা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাইছিলে প্ৰদীপ ডেকাই দিছ ইজ ডেছ ইউনিক অপৰচুনিটি হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ Dash of the students was given a trophy. My father gives me dash encouragement. গতিকে প্ৰথম আছে this is dash unique opportunity আৰু আমি and এই আৰ্টিকল কেইটাৰ ভিতৰত এই ডিটাৰমিনাৰ কেইটাক আৰ্টিকল বুলি কোৱা হয় গতিকে এই আৰ্টিকল কেইটাৰ ভিতৰত আমি এটা আৰ্টিকল শুদ্ধ আৰ্টিকলটো আমি বহাব লাগে আমি জানো যে সাধাৰণতে ভাৱেলৰ আগত n ব্যৱহাৰ কৰা হয় কিন্তু সেই ভাৱেলৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তেতিয়া আকৌ আমি n ব্যৱহাৰ কৰিব নোৱাৰিম তাৰ আগত আমি a ব্যৱহাৰ কৰিব লাগিব যেনে এটোত ইউৰ দৰে উচ্চাৰণ হৈছে ইউনিক গতিকে ইউৰ দৰে উচ্চাৰণ হোৱা কাৰণে আমি তাৰ আগত a ব্যৱহাৰ কৰিবলগীয়া আছে তাত আকৌ n ব্যৱহাৰ কৰিলে ভুল হ'ব এটো ভাৱেল হয় যদিও ইয়াৰ উচ্চাৰণটো ইউৰ দৰে হোৱাৰ কাৰণে আমি তাৰ আগত a ব্যৱহাৰ কৰিবলগীয়া আছে গতিকে this is a unique opportunity আৰু ইউনিক মানে হল একমাত্ৰ বা অদ্বিতীয় আৰু অপৰচুনিটি মানে হল সুযোগ বা সুবিধা গতিকে এইটো হল এটা একমাত্ৰ সুবিধা বা সুযোগ ইয়াৰ পিছত আছে হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ আৰু ব্ৰেকেটত দিয়া আছে লিটল এ লিটল দা লিটল আৰু আনকাউন্টেবল নাউনৰ আগত লিটলৰ ভাগটো ব্যৱহাৰ কৰা হয় লিটল এ লিটল দা লিটল আৰু ইয়াত মানিটো হল আনকাউন্টেবল আৰু আমি জানো যে মানিটো আনকাউন্টেবল নাউনত ধৰা হয় আৰু যেটো আমি এটা দুটাকে গণনা কৰো হেতু আমি কাউন্টেবল নাউন বুলি কওঁ আৰু যেটো আমি এটা দুটাকে গণনা নকৰো হেতুক আমি আনকাউন্টেবল নাউন বুলি কওঁ আৰু মানিটো বা টকাটো আমি কি কাৰণে আনকাউন্টেবলত ধৰা হয় কাৰণ টকাটো আমি এটা দুটাকে হিসাব নকৰো উদাহৰণ স্বৰূপে যদি মোৰ হাতত 100 টকীৰ নোট এটা আৰু 10 টকীৰ এটা নোট থাকে তেতিয়া মোৰ হাতত কিমান টকা আছে বুলি কলে মই দুটা টকা আছে বুলি নকওঁ কাৰণ 100 টকীৰ এটা নোট আৰু 10 টকীৰ এটা নোট গতিকে টোটেল মোৰ দুটা টকা আছে গতিকে দুটা টকা বুলিটো আমি নকওঁ কওঁ আমি 110 টকা আছে বুলি কম গতিকে আমি মানিটো এটা দুটাকে হিসাব নকৰো গতিকে সেই কাৰণে আমি মানিটো আনকাউন্টেবলত ধৰো আৰু সেই কাৰণে তাৰ আগত লিটলৰ ভাগ কেইটা ব্যৱহাৰ কৰা হয় আৰু আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত প্ৰায় নথকা বুজাবলৈ মানে আছে অতি কম তাৰ ক্ষেত্ৰত আমি লিটল ব্যৱহাৰ কৰো আৰু যদি অলপ পৰিমাণ বুজায় আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত অলপ পৰিমাণ বুজাবলৈ আমি এ লিটল ব্যৱহাৰ কৰো আৰু দা লিটলটো আমি ক'ত ব্যৱহাৰ কৰো আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত যদি থকা গোটেই পৰিমাণটো বুজায় গোটেইখিনিক বুজায় তেতিয়া আমি তাৰ ক্ষেত্ৰত দা লিটল ব্যৱহাৰ কৰো আৰু এই বাক্যটোত থকা গোটেইখিনি বুজাইছে হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ গেভ এৱে মানে হল গিভ এৱেৰ পৰা আহিছে গিভ এৱে মানে বিলাই দিয়া গেভ এৱেটো পাষ্ট টেন্সত আছে পাষ্ট ইনডেফিনিট টেন্সত আছে গতিকে এটো বিলাই দিছিলে হি তাৰ যিমান টকা আছিলে খুজনিয়াজনক বিলাই দিছিল আৰু থকা গোটেই পৰিমাণটো বুজাইছে বুলি আমি কেনে ধৰণে গম পাম সাধাৰণতে যেটো নাউনৰ আগত আমি ব্যৱহাৰ কৰিবলগীয়া হয় সেই নাউনটোৰ পিছতে যদি হেভ হেজ বা হেড থাকে হেভ হেজ বা হেডৰ অৰ্থ হল থকা গতিকে তেনে ধৰণে থাকিলে তাৰ আগত আমি দা লিটল ব্যৱহাৰ কৰিম গতিকে মানি হি হেড মানে তাৰ যিমান টকা আছিল গোটেইখিনি বুজাইছে গতিকে মানি হি হেড মানে থকা গোটেইখিনি বুজাইছে তাৰ যিমান পইচা আছিল গোটেইখিনি বুজাইছে তাৰ হাতত যিমান টকা আছিল গোটেইখিনি বুজাইছে গতিকে এটো তাৰ আগত হ'ব দা লিটল গতিকে হি গেভ এৱে দা লিটল মানি হি হেড টু দা বেগাৰ ইয়াৰ পিছত আছে ডেছ অফ দা ষ্টুডেণ্টছ ৱাজ গিভেন এ ট্ৰফি ইজ এভৰি অল আৰু ইয়াতে এটা কথা মন কৰিব লাগিব যে এই বাক্যটোৰ যেটো বি ভাৰ্ব সেই বি ভাৰ্বটো হল ৱাজ আৰু ৱাজটো সাধাৰণতে আমি সিঙ্গুলাৰ নাউনৰ লগত ব্যৱহাৰ কৰো গতিকে ইয়াৰ যেটো সাবজেক্ট সেই সাবজেক্টটো হ'ব লাগিব সিঙ্গুলাৰ নাম্বাৰ আৰু আমি জানো যে ইজটো হল সিঙ্গুলাৰ নাম্বাৰ আৰু এভৰিটো সিঙ্গুলাৰ নাম্বাৰ কিন্তু অলটো হল প্লুৰেল নাম্বাৰ গতিকে আমি ইজ আৰু এভৰিৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব আৰু আমি ইজ ব্যৱহাৰ কৰিম নে এভৰি ব্যৱহাৰ কৰিম আমি কেনে ধৰণে গম পাম যদি অফৰ আগত ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমি ইজ ব্যৱহাৰ কৰিম এভৰি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে ইজ অফ দা ষ্টুডেণ্টছ ৱাজ গিভেন এ ট্ৰফি কিন্তু আগত অফটো নথকা হলে আমি এভৰি ব্যৱহাৰ কৰিব পাৰিলোহেতেন এভৰি ষ্টুডেণ্টছ ৱাজ গিভেন এ ট্ৰফি এনে ধৰণে ক'ব পাৰো কিন্তু এভৰি অফ দা ষ্টুডেণ্টছ ৱাজ গিভেন এ ট্ৰফি এনে ধৰণে ক'ব নোৱাৰো গতিকে এটো হ'ব ইজ অফ দা ষ্টুডেণ্টছ ৱাজ গিভেন এ ট্ৰফি ইয়াৰ পিছত আছে মাই ফাদাৰ গিভছ মি ডেছ এনকাৰেজমেণ্ট আৰু মাছ মেনি মোৰ গতিকে এনকাৰেজমেণ্টৰ আগত ব্যৱহাৰ কৰিব লাগে এনকাৰেজমেণ্ট মানে হল উৎসাহ মানে মোৰ দেউতাই মোক বহুত উৎসাহ দিয়ে গতিকে বহুত বুজাবৰ কাৰণে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়
আৰু কাউণ্টেবল নাউনৰ ক্ষেত্ৰত আমি মেনি ব্যৱহাৰ কৰিব লাগিব গতিকে যিটো আমি হিচাপ কৰিব পাৰোঁ গণনা কৰিব পাৰোঁ সেইটো ক্ষেত্ৰত মেনি বহুত বুজাবৰ কাৰণে আৰু যিটো আমি গণনা কৰিব নোৱাৰোঁ বা হিচাপ কৰিব নোৱাৰোঁ সেইটোৰ ক্ষেত্ৰত আমি মাষ্ট ব্যৱহাৰ কৰিব লাগিব গতিকে আমি এনকাৰেজমেণ্ট মানে হ'ল উৎসাহ গতিকে উৎসাহটো আমি এটা দুটাকৈ গণনা কৰিব নোৱাৰোঁ কাউণ্ট কৰিব নোৱাৰোঁ গতিকে ইয়াৰ আগত হ'ব মাষ্ট গতিকে মাই ফাদাৰ গিভছ মি মাছ এনকাৰেজমেণ্ট মানে মোৰ দেউতাই মোক বহুত উৎসাহ দিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব